खाफालनि आनजाद मोजां मोनगिरि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। फैगौ जानुवारि दाननि 22 खालाराव 100 राङावनो मोननो हागोन नोंथांमोनहा गोबां बेसेन गोसानि गारिफोर। बे खाबुखौ रायजो राजाफोरनि सिगाङाव थांनाय सानखालिनिफ्राय लानानै फैदों सेरेगा आरो सिजौ फाउन्डेशना। अदालगुरि जिल्लानि बिखायाव जोनोम मोननाय राजखान्थियारि आफादजों लोब्बा गैयै सेरेगा आरो सिजौ फाउन्डेशना सेरेगा सिनियर सेकेन्डारि स्कुल आरो आलारि एकाडेमि फरायसालिनि जौगाथायनि मुङाव फैगौ 2025 मायथाइनि 22 जानुवारि खालाराव 100 राङावनो बायदि रोखोमनि लाक्जारि कारफोर जेरै टयटा, फार्चुनार, आल्ट्रा बास, स्कर्पिय', महिन्द्र थार, मारुति सुजुकी स्विफ्ट, एल्ट' बाइक, ट्रेक्टर, ई-रिक्शा बायदि गोबां बेसेन गोसा गारिफोरजों बुंफबनाय मोनसे बराद थिनाय, गेलेनाय एबा लटारि खेला लानानै फैदों। बेनिनो थांनाय सानखालि अदालगुरि सहराव थानाय विष्णु राभा कृष्टि संघ नब्लाङाव मोनसे गाब गोनां हाबाफारिनि गेजेरजों बे लटारिनि टिकेटखौ बेखेवनाय जायो। लोगोसे मख'नो गोनांदि हाबाफारियाव बर' सावथुन मुलुगनि मुंदांखा फावखुंग्रि हेलेना, संगिना, लीना बिथांमोनजों लोगोसे असमिया सावथुननि गोबां महरगिरिफोरखौबो मैयानि बेखेवनाय हाबाफारियाव बाहागो लाफैनायखौ नुनो मोननाय जायो। খুব ভাল লাগিছে আৰু খুব ভাল অনুভৱ কৰিছোঁ কাৰণ খেল বহুত হয় কিন্তু যিটো ধৰক ছ'চিয়েল কজ যিটো এটা সমাজৰ যিখিনি ধৰক কজ লৈছে ডেভেলপমেণ্টৰ কাৰণে ছ'চাইটি ডেভেলপমেণ্টৰ কাৰণে সেইখিনি খুব ভাল লাগিছে। বিশেষকৈ চেৰেগা ফাউণ্ডেশ্যন আৰু চিজু ফাউণ্ডেশ্যনে লৈছে আৰু যিটো উদযাপন সমিতি হয় তেওঁলোক বহুত ভাল হয়। আমি বহুত দূৰৰ পৰা মানুহ আমি আহিছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ আৰু কোকৰাঝাৰৰ পৰা আহিছে, ডিফাৰেণ্ট প্লেচৰ পৰা সকলো আহি আমি ইয়াত উপস্থিত হৈছোঁ আৰু বিশেষকৈ খেলখন বহুত ডাঙৰ খেল। আমি ইয়াত দেখিবলৈ পাইছোঁ ইয়াত আল্ট্ৰা বাছৰ পৰা লৈ ফৰ্চুনাৰৰ পৰা লৈ বিভিন্ন ধৰণৰ গাড়ী ইয়াতে আছে, গতিকে খুব ভাল লাগিছে। আপোনাৰ ইমান ডাঙৰ খেল চাগে আপোনাৰ ওদালগুৰিত চাগে ফাৰ্ষ্ট টাইম হৈছে, মই নাজানো বাৰু, কিন্তু দেখিছোঁ এখন বহুত ডাঙৰ খেল আৰু খুব লিগেলি কৰিছে, তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই কৰিছে, লিগেল পাৰ্মিশ্যন আছে আৰু আপোনাৰ লগতে যিখিনি খেল আপোনাৰ মানে টিকেট ছপাইছে প্ৰায় বহুত টিকেট আপোনালোকে ইয়াতে ছপাইছে তেওঁলোকে আমি জনামতে। বহুত ডাঙৰ এটা ছ'চিয়েল কজ লৈ পেলাই কৰিছে, এম্বুলেঞ্চ আছে, স্বৰ্গৰথ আছে আৰু দুখনকৈ স্কুল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে পইচা খৰচ কৰিব আৰু বিভিন্ন ধৰণৰ ফেমিলিত তেওঁলোকে এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব, প্ৰায় 63 ফেমিলিক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব বুলি জনাইছে আমাক। গতিকে খুব ভাল লাগিছে আৰু খেলখন খুব জেনুইন হ'ব বুলি আমি আশা কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে, অনুভৱ কৰিছোঁ। ধন্যবাদ। কিছু সময় দেখাতো ইয়াতে আপোনাৰ অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা জানিবলৈ পোৱা মতে ইয়াতে কোনো GST পইচা দিব নালাগে, সেইটো কমিটিয়ে দি দিব সেই পইচাটো, মাত্ৰ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ দি পেলাই লৈ যাব পাৰিব গাড়ী। GST পইচা দিব নালাগে, টেক্সৰ পইচাখিনি দিব নালাগে, এইটো অৰ্গেনাইজিং কমিটিয়ে তেওঁলোকে বহন কৰিব। বৰ সুন্দৰ এটা পদক্ষেপ লৈছে চেৰেগা ফাউণ্ডেশ্যন আৰু চিজু ফাউণ্ডেশ্যনে আৰু জনহিতাৰ্থে স্পেচিয়েলি ওদালগুৰি ডিষ্ট্ৰিক্টৰ জনহিতাৰ্থে বহুত ভাল কাম কৰি গৈ আছে আৰু বহুত ভাল লাগিছে। আজি বহুত ধুনীয়া গাড়ী আছে, ফৰ্চুনাৰ দেখিছোঁ, থাৰ দেখিছোঁ, এইপিনে ট্ৰেক্টৰ আছে আৰু এইটোৰ জৰিয়তে লটাৰী খেলৰ জৰিয়তে মানুহৰ সুবিধাটো হ'বই আৰু বহুত আণ্ডাৰ প্ৰিভিলেজ মানুহৰ কাৰণে বহুত ভাল হ'ব। তো ভাল লাগিছে, আপোনালোকে এনজয় কৰিছে, মই এনজয় কৰি আছোঁ। থেংক ইউ ছ' মাছ। গাড়ীৰ গৰাকী হ'বৰ কাৰণে 100 টকাত আপোনালোকে আগবঢ়াইছে উপহাৰ। সেইটো একচুৱেলি আমি কৰিছোঁ, ফাৰ্ষ্ট অফ অল 100 টকাত আপুনি এখন গাড়ীও পাব আৰু লগতে আমি যিখিনি সেই 100 টকাৰ থৈ দি ওদালগুৰিৰ পৰা BTR যিখিনি আপোনাৰ আমাৰ সমস্যা আছে, লাইক আপোনাৰ এখন ভেণ্টিলেটেড আপোনাৰ এম্বুলেঞ্চ, লগতে এখন স্বৰ্গৰথ আৰু লগতে আমাৰ যিটো চেৰেগা ফাউণ্ডেশ্যনৰ স্কুল কলেজ আছে তাৰ ডেভেলপমেণ্টৰ কাৰণে 100 টকাৰ পৰা আপুনি বহুতখিনি, আপুনি নিজেও এখন গাড়ী পাব, লগতে আপুনি সেই 100 টকাৰ আপুনি সমাজখনো এটা ভাল দিশলৈ আপুনি লৈ যাব পাৰিব। আৰু লগতে আমি কোৱা হৈছে যিহেতু আমি কিছুমান ঘৰ আপোনাৰ
আমি অলপমান পইচা হিচাপে বা আমি কিবা হিচাপে আমি তেখেতক আমি সহায় কৰিম এই পইচাৰ জৰিয়তে। এইখিনি উপহাৰসমূহ হয়। নিজৰ বাইকত আনিবৰ কাৰণে যিকেইজন ভাগ্যৱান তেওঁলোকক ক্ৰয় কৰিবৰ কাৰণে কি ক্ৰয় কৰিবৰ কাৰণে আমি একচুৱেলি অনলাইনো এতিয়া ট্ৰাই কৰি আছোঁ। অনলাইনো আপোনাৰ হৈ যাব আৰু যিহেতু নিউজ চেনেলৰ তলত নাম্বাৰ কিছুমানৰ দিয়া থাকিব আৰু যিবোৰ ইউটিউবাৰ আহিছে তেখেতৰ তলত ডেছক্ৰিপশ্যনৰ চব নাম্বাৰ চব থাকিবই আৰু আমি ট্ৰাই কৰি আছোঁ যে আমি অনলাইন আমি টিকেট বিকিব পাৰোঁ আৰু ইয়াত আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে আমি এটা কাউণ্টাৰ লগোৱা হৈছে, যেনেকৈ আমি ওদালগুৰিটো লগাইছোঁ বা কোকৰাঝাৰ বা যিকোনো আমাৰ জেগাত তাত গৈ আপুনি ক্ৰয় কৰিলে হ'ল। আৰু যিহেতু কোনোবাই যদি এখন বহি কিনে তেতিয়া তাত আপুনি বহুতখিনি ডিছকাউণ্টো আছে, যে আমি হয়তো 2টা টিকেট আমাৰ তাৰপৰা ফ্ৰীও আছে। ৱেবছাইট থাকিব নেকি? ৱেবছাইট থাকিব সকলোখিনি আপোনাৰ থাকিব। আমি ডেছক্ৰিপশ্যনত আমি তলত আমি দি দিম। আজিৰ পৰা টিকেট পাব, এতিয়াৰ পৰা টিকেট অলৰেডি তাত দিয়া হৈছে। মেইন গেটত আছে, আপোনালোকে আপুনি তাৰপৰা সংগ্ৰহ কৰিব পাৰিব।